yeah, let's go. I ain't the first with the curse, with the thirst that I wanna be better. পাহাৰত উঠিছোঁ আৰু দেই ফাৰ্ষ্ট টাইম পাহাৰত হেল্ল' গাইজ মোৰ বিজে ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যোন মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকক এটাই অনুৰোধ কৰিম ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে থকা বেল আইকনটো দবাই থৈ যাব এই দুটা কাম নিশ্চয় কৰি থৈ যাব আজি ক'ত গৈ আছোঁ কোনো চাগে সম্ভৱ গমেই পোৱা নাই মই কওঁ শুনক মই নক'লে কেনেকৈ গম পাব আমি ক'ত গৈ আছোঁ আমি গৈ আছোঁ নাগালেণ্ডৰ ওখা ডিষ্ট্ৰিক্টলৈ য'ত ডায়াং হাইড্ৰ' প্ৰজেক্ট আছে আমি তাকে চাবলৈ আহি আছোঁ লাহে লাহে গৈ থাকিব লাগে বহুত স্পীডতো যাব নোৱাৰি পাহাৰ ৰাস্তা এইটো কিবা এটা বনাই থৈছে এইটো ঠাণ্ডা লাগিছে ঠাণ্ডা ৰাস্তা বনিছে বাৰু অফ ৰোডিং গোটেই Oh my god ৰাস্তাটো অলপ ভালে পাইছোঁ খালি হিল হোৱাৰ কাৰণে বহুত ভয় লাগে মোৰ সেইকাৰণে বহুত শ্ল'লি যাব লগা হৈছে মই এয়া বাইক পাই গ'লোহি ভাণ্ডাৰী চাগে সম্ভৱ এইটো ভাণ্ডাৰী চেক গেটেই হয় মই কনফিউজত থকাৰ কাৰণে মই কৈছোঁ ভাণ্ডাৰী চেক গেট হয় চাগে বুলি কৈছিলোঁ ইয়াত ডকুমেণ্ট চেক কৰিব এতিয়া সেইটো কাৰণে আমাক ৰাখিছে আৰু চাই থাকক আগলৈ কি হয় আৰু এই নগা পুলিচজনে যে কৈ আছে সেয়া হ'ল আমাৰ দুজনমান ফ্ৰেণ্ড আগত গুচি গ'ল তাকে ঘূৰাই আনিবলৈ কৈছে মাতি দিবলৈ কৈছে কোন কোন গৈছে সোমাই গ'লোঁ একেবাৰে গাড়ী কাগজ পত্ৰ চেক কৰিছে সকলো ঠিকে ঠিকে আছে নাই আৰু যদি গাড়ী কাগজ পত্ৰ ঠিক নহয় ইয়াৰ পৰা যাবলৈ নিদিয়ে চব এৰিলে চেক গেটৰ পৰা এতিয়া যাম আৰু লাহে লাহে ওলালোঁ আৰু ভাণ্ডাৰীৰ পৰা এতিয়া গৈ আছোঁ ৰাস্তা বহুত ভালেই দেখিছোঁ বনাই আছে পাহাৰ ৰাস্তা বাপৰে পাইছোঁহি এখন অফ ৰোডিং চবতকৈ লাষ্টত আছোঁ চব গৈ আছে গৈ থাক লাহে লাহে ড্ৰাইভ শ্ল' এনেকৈ যাব লাগিব টাৰ্ণিং লৈ লৈ
কিবা কাম চলি আছে বা ৰাস্তা কিন্তু ক'ব লাগিব হাই 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 কি ৰাস্তা ৰে ইমান ঠেক ৰাস্তাও নহয় নহ'লে আছে কিন্তু বৰ ধুনীয়া জেগাও আল্টিমেট জেগা আল্টিমেট ধুনীয়া লাগিছে জেগাডোখৰ ডাৱৰবোৰ লাগি আছে পাহাৰত সঁচাকৈ বহুত ভাল লাগিছে ফটো চটো মাৰি হৈ গ'ল এই টাৰ্ণিং চব টাৰ্ণিং আল্টি টাৰ্ণিং কৈছে নাই বাপৰে এইটো টাৰ্ণিং মানে মানিছোঁ এইবিলাক টাৰ্ণিং লেতেৰা টাৰ্ণিং কৈছোঁ ন লেতেৰা টাৰ্ণিং এইবিলাক নলাবিলাক দেখিলেই ভয় লাগে কিবা জেগাডোখৰ পাইছোঁ কি জেগা হ'ব ন এইটো বা কি জেগা পাইছোঁ মানুহৰ ঘৰ দুৱাৰ দেখিছোঁ কিন্তু ক'ব নোৱাৰোঁ কোন জেগা পাইছোঁ কিন্তু নাগালেণ্ডৰ ভিতৰতে কোনোবা তিনিআলিয়া হয় কিন্তু এতিয়া কোনফালে যাম কনফিউজত কাৰণ বাকীবোৰ আগত আমাৰ দুখন বাইকে এইখন আৰু মই পিছত হৈ পৰিলোঁ এতিয়া সুধিব লাগিব কাৰোবাক নেপকো অঁ দলং এখন পাইছোঁ অলপ টাইম এইখিনিতে আৰু ৰৈ আমাৰ ব্ৰেকফাষ্ট কৰা নাছিলোঁ ৰাতিপুৱা কোনেও আমি সকলোৱে ব্ৰেকফাষ্ট কৰি আকৌ ইয়াৰ পৰাই আমাৰ ডেষ্টিনেশ্যনলৈ আগবাঢ়িলোঁ আহি আছোঁ এতিয়া এখন দলং আৰু এখন দলং মানে বহুত ৰিক্স বম ৰিক্স অটেক কৰিবলৈ দৰকাৰ নাই এইটো চক এইটোৱে ডেমটো আমি ডেমটোৰ আগলৈ যাম মেইন ভিউ পইণ্টটোলৈ আৰু এইখনেই মেইন গেটখন ডেমটোৰ আমি আগলৈ গৈ আছোঁ আগত এটা ভিউ পইণ্ট আছে এটাকে চাবলৈ গৈ আছোঁ এইডোখৰত বা কিয় ৰাখিলে সকলোবিলাক ৰখি আছে দেখোন এইখিনি আগলৈ যাব নোৱাৰিম চাগে জানো কি হ'ল ওচৰলৈ গ'লেহে গম পাম পাইছোঁহি কিবা এটা জেগা গোটেই বাইক ৰাখি দিছে এইখিনিতে দেখি পাইছে নিশ্চয় এইডোখৰ পৰাই চাব লাগিব
এটা জেগা পাইছিলোঁ এতিয়া গেট সোমাবলৈ দিয়া নাছিলে এতিয়া সোমাইছোঁ গোটেই ধূলি Airport की टार्निंग दे माँ कसम खतरा टार्निंग মানিছোঁ কিন্তু ভিউ পইণ্ট পাই গ'লোঁ একদম মজা জেগা পাই গ'লোঁ আৰু এই ভিউ পইণ্টডোখৰলৈকে আহি আছিলোঁ আমি মজা জেগা পাই গ'লোঁ জেগা একদম মজা ভিউ পইণ্ট क्या সুন্দৰ পৰিৱেশ আল্টিমেট জেগা অতি সুন্দৰ বহুত ধুনীয়া লাগিছে বাইক ৰাখিলোঁ ইয়াতে ইমান ধুনীয়া ভিউ পইণ্ট হয়তো পাহাৰ চব পাহাৰ আল্টিমেট বুলি কোৱা নাই পুৰা আল্টিমেট হেলিপ্লেট ইয়াত হেলিকপ্টাৰ পৰে মানে হেলিপ্লেট গোটেই নীলা পানী সেয়াই দয়াং কোনফালৰ পৰা কোনপিনে কি নদী আছে একো ধৰিব পৰা নাই এইখনেই দয়াং নদী অতি সুন্দৰ আল্টিমেট জেগা স্বৰ্গ বুলি ক'লেও বেয়া নহ'ব এইটো এতিয়া কমেই আছে যোনদিনাখন আমি আহিছোঁ বহুত ডাঙৰ মানে কুঁৱলী সেইটো পৰি আছে আৰু মজা লাগিছিলে এতিয়া দেখিয়ে তাপাই চুই আহিছোঁ মুঠতে দেখি কিমান ধুনীয়া ঠাই এবাৰ চাওক না কিমান ধুনীয়া ঠাই যদি জেগাডোখৰ সঁচাকৈ ভাল লাগিছে সঁচাকৈ ঠাইডোখৰ যদি ধুনীয়া লাগিছে আপোনালোকৰো মন ভাল লাগি গৈছে এবাৰ লাইক কৰি যাব আৰু কমেণ্ট কৰিবলৈ ভুলতো নাপাহৰিব যে জেগাডোখৰ কেনেকুৱা লাগিল এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব সঁচাকৈ বহুত ধুনীয়া ঠাই আপোনালোকো আহিব চাই যাবহি নাগালেণ্ডৰ ওখা ডিষ্ট্ৰিক্টত এয়া আছে এই ইয়াত তললৈ গৈ আছোঁ আমি এইবোৰ জেগা আল্টিমেট জেগা দৌৰি আহি পাই গ'লোঁ ইয়াত চাগে সম্ভৱ মানুহ আছিলে বা থাকে ইয়াত বা এইবোৰ কোৱাৰ্টাৰ হয় ঘৰবোৰ কিন্তু ধুনীয়া লাগিছে ঘৰবোৰ বহুত ধুনীয়া লাগিছে কিবা আনকমন লাগিছে এইবোৰ চাগেতো হোটেল ৰুম নে কি হয় নাজানো আৰু চাগে সম্ভৱ হোটেলে ৰুম হ'ব এইবোৰ ইয়াৰ ভিউটো কি মজ কৈছোঁ ন আল্টিমেট মানে অতি সুন্দৰ মানে ক'বলৈ ভাষা নাই মানে ইমানেই ধুনীয়া নৰ্থ ইষ্টৰ মাজতো ইমান ধুনীয়া জেগা আছে বুলি কোনো সহজে নাভাবে মানে বাহিৰৰ দেশত আছোঁ বুলি ক'ব ডেমটোৰ মেইন গেটখনৰ ওচৰ পালোহি আমি বহুতকেইজন ফ্ৰেণ্ড অলপ আগত সোমালেহি ইয়াত আহি এতিয়া মই গেটখনেদি গৈ আছোঁ আৰু মই যোনফালেদি আহিছোঁ এইটো হ'ল চুইচ গেটটো হয় মেইন চুইচ গেটটো ডয়াং হাইড্ৰ প্ৰজেক্টৰ চাওক না কিমান ধুনীয়া এটা মনোমোহা পৰিৱেশ সঁচাকৈ বহুত ভাল লগা পৰিৱেশ নিজান বহুত সুন্দৰ ঠাই
মানি গৈছোঁ ইয়াত ইমান ডিপ মই ভালকৈ দেখাইছোঁ চাওক কিমান ডিপ আৰু যেতিয়া অভাৰ ফ্লাড হয় তেতিয়া এইপেন্দি এইবোৰ দেখিছে না তাৰ এই গেটকেইখন দাঙি দিয়ে ওপৰলৈ তাৰপাছত পানীটো এইপেন্দি পাছ হৈ ওলাই যায় মই দেখাম বাৰু অলপ পাছত বেক চাইডেদি তাৰ বেক চাইডৰ পৰা কেনেকুৱা লাগে ইফালৰ পৰা গৈ চাবলৈ ট্ৰাই কৰিম মই কিন্তু চাওক না কিমান ধুনীয়া ভিউ আৰু এই হালধীয়া সেইটো কি সেইটোহে বুজি নাপালোঁ সেইটোৱে চাগে সম্ভৱ ডঙাত সহায় কৰে গেটকেইখন আৰু ইয়াত 4খন গেট আছে বহুত বেছি পানী হ'লে 4খন গেট খোলে নহ'লে গোটেইখন নখোলে এইটো কি হয় মই ভালদৰে নাজানো কোনোবাই যদি জানে ইয়াৰ বিষয়ে প্লিজ জনাব কমেণ্ট বক্সত আৰু এতিয়া সৰু লোহাৰৰ দলং এখন পাইছোঁ আৰু আগত আছে ডেমটো আৰু মই লাহে লাহে আগবাঢ়িছোঁ সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু এইটোৱে হয় চাগে সম্ভৱ কি হয় এইটো মই অলপ পাছত ক'ম বাৰু কিন্তু এইপিনৰ পৰা চাই আহোঁচোন কেনেকুৱা কি হয় ইয়াত বহুত কেইজন ফ্ৰেণ্ড আছে এইটো মই ওপৰত আছিলোঁ চুইচ গেটৰ এতিয়া মই এইপিনে ছাইডলৈ আহি আপোনালোকক দেখাব বিচাৰিছোঁ চাওক ইয়াত আৰু ইয়াত হালধীয়া কিন্তু এটা বহুত বেয়া বস্তু দেখিছোঁ প্লাষ্টিক উপায় নাই আহি ইয়াত লাগি আছে যেতিয়া চুইচ গেট খুলি দিব তেতিয়া প্লাষ্টিকবিলাক আগলৈ ওলাই যাব আৰু ইয়াত কিছুমান চিন দেখা গৈছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে বাপৰে বহুত ধুনীয়া অলপ ছাইডলৈ আহি আৰু ভালকৈ দেখাব বিচাৰিছোঁ আপোনালোকক চাওক এখন লোহাৰৰ গেট হয় একদম পূৰা হেৰি কৰি থৈছে একদম বেছি থৈছে পানীটো যাতে কোনো পধ্যে ওলাই যাব নোৱাৰে আৰু মই জুম কৰি দেখাইছোঁ চক ইয়াত কিছুমান চিন দিয়া আছে হালধীয়া দাগ দিয়া আছে তাত কিছুমান চিনৰ হেৰি ফেটবিলাক লিখা আছে সঁচাকৈ কিন্তু কিমান প্লাষ্টিক মানিছোঁ কিন্তু আচৰিত আহি ইয়াত লাগি আছে ইয়াত ইমান পানীটো নীলা কিবা কেমিকেল দি থৈছে নেকি নে ৰখি থকাৰ কাৰণে তেনেকুৱা হৈছে নাজানো আৰু সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ আপোনালোকক দেখালোঁ যদি ভাল লাগে নিশ্চয় কমেণ্ট বক্সত জনাব এইটো কি হয় ভালকৈতো গম নাপাম আৱাজ এটা আহি আছে কি আৱাজ আহিছে গম পোৱা নাই ইমান ধুনীয়া লাগিছে জেগাডোখৰ বহুত সুন্দৰ মানে এইটো চাওক এতিয়া মেইন পাৱাৰ হাউচটো হয় ইয়াতে টাৰবাইন আছে ইয়াতে উৎপত্তি হয় কাৰেণ্ট আৰু ইয়াৰ টেম্পৰ তলেদি এটা পানী যোৱা ৰাস্তা আছে আৰু ইয়াতে গৈ পানীটোত টাৰবাইনত পৰে আৰু তেতিয়াই টাৰবাইনটো চলে আৰু তেতিয়াই কাৰেণ্ট উৎপত্তি হয় এই পাৱাৰ হাউচটো 4 মহলীয়া হয় পিনা খাই মেলি ওলাই আহিছোঁ এতিয়া আৰু জেগালৈ যাম তাৰপাছত সেই জেগাডোখৰ পৰা আৰু ঘৰ যাম কিন্তু ইয়াতো ৰাস্তাটো বহুত বেয়া বুলি কৈছে লাহে লাহে যাব লাগিব কিবা তিনিআলি এটা পাইছোঁ সঁচাকৈ লাগ ভাল বুলিয়ে ক'ব লাগিব এই পাৱাৰ হাউচৰ ভিতৰলৈ আহিব পাৰিলোঁ গেটৰ ভিতৰত নহ'লে নিদিয়ে পাৱাৰ হাউচৰ ভিতৰত সোমাবলৈ এয়াই দয়াং পাৱাৰ হাউচ চাওক ভালদৰে সঁচাকৈ ভাল লগা এক দৃশ্য ক'বলৈ গ'লে ইয়াত কিমান কি মেচিন আছে কোনো ঠিক নাই তাকে দেখাব লাগে দেখাব পাৰোঁ নোৱাৰোঁ সেইটো নাজানো
কিন্তু দিব নে নিদিয়াৰ ভিতৰত কেমেৰা ইউজ কৰিবলৈ মোবাইল ইউজ কৰিবলৈ সেইটো নাজানো কিন্তু চাওঁ যদি পাৰোঁ নিশ্চয় ভিতৰখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিম সুন্দৰ ঠাই না না ইয়াৰ ভিতৰততো ভিডিঅ'টো একো কৰিবলৈ নিদিলেই মনাই কৰি দিলে প্ৰথমতে চ' সেইটোকে ভাবিলোঁ এখন ওপৰতে এনেই ফটো মাৰিছিলোঁ চাওক ইয়াৰ ভিতৰখন কেনেকুৱা আপোনালোকৰ বাবে অলপ ৰিস্ক লৈ ল'লোঁ আৰু পাৱাৰ হাউচৰ পৰা ওলালোঁ এতিয়া গৈ আছোঁ এইপিনে কেনিবা নি আছে এইপিনে চাব লাগিব এতিয়া নদীলৈ গৈছোঁ ক'ত যে বগাই ফুৰিছোঁ এই পানী খেলটোহে বুজি পোৱা নাই অকণমান আগলৈ গৈহে চাব পাৰিম কিমান সুন্দৰ ঠাই কিমান সুন্দৰ এটা দৃশ্য বুলি ক'লেও বেয়া নহ'ব কিমান সুন্দৰ পানী শব্দ কিন্তু যিমান সুন্দৰ নিচিনা লাগে যিমান ভাল লগা নিচিনা লাগে কিন্তু সিমানেই বিপদজনক ইয়াত যদি আমি সাৱধান নহওঁ আমাৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে কিন্তু এগৰাকী ছোৱালী বহুত বছৰৰ আগতে ইয়াত মৃত্যু হৈছিল বুলি শুনা পালোঁ এতিয়া ভিডিঅ' ইমানটা সামৰণি মাৰিলোঁ এইটো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে থকা ছাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু ঘণ্টাটো দবাবলৈ নাপাহৰিব চ' আমি এতিয়া যাবলৈ ওলালোঁ এতিয়া বাই বাই ইয়াত অলপ দেৰি ৰৈছোঁ এতিয়া বাই বাই আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ